গৌৰৱ পৰা প্ৰাক্তন বিধায়ক বিকাশ উপাধ্যায় ডাঙৰীয়া আৰু উপস্থিত বিশিষ্ট অতিথিসকল, আজি এই অনুষ্ঠানত আহি মই যথেষ্ট আনন্দিত আৰু ইয়াত আহি খুব সুন্দৰ এটা পৰিৱেশ মই দেখা পাইছোঁ। এই সুন্দৰ পৰিৱেশ গঢ় তোলাৰ বাবে মই বিশেষকৈ এইখন বিদ্যানিকেতনৰ শিক্ষক আছে। আজি প্ৰত্যেকৰ কোনোবা খেলত বেছি ভাল হ'ব পাৰে, কোনোবাই নৃত্যত বেছি ভাল হ'ব পাৰে, কোনোবা গণিতত বেছি ভাল হ'ব পাৰে, কোনোবা আৰু আমি নিজৰ ভিতৰত থকা সেই বিশেষ গুণ, সেই বিশেষ সম্পদটো চিনাক্ত কৰাত শিকিব লাগিব। জানিব লাগিব যে মই নিজে কি কৰি ভাল পাওঁ। মই ছবি আঁকি ভাল পাওঁ, মই গান গাই ভাল পাওঁ, মই নাচ নাচি ভাল পাওঁ, মই খেল খেলি ভাল পাওঁ, কি কৰি মই ভাল পাওঁ। আৰু যিকোনো বিষয় হয় সকলোৰ চেষ্টা হ'ব লাগে যে যি বিষয়ত তোমালোকে আগন্তুক দিনত বা সময় দিবলৈ বিচাৰিছা সেই ক্ষেত্ৰত আৰু ভাল হ'ব লাগিব। যদি কোনোবাই ছবি আঁকি ভাল পায় তেতিয়া চেষ্টা থাকিব লাগিব যে প্ৰেক্টিচ কৰি অধ্যয়ন কৰি আৰু সুন্দৰ ছবি আমি কেনেদৰে আঁকিব পাৰোঁ। যদি কোনোবাই দৌৰি ভাল পায় তেতিয়া প্ৰতিটো দিন প্ৰেক্টিচ কৰি আমি কেনেদৰে আৰু ভালদৰে আমি দৌৰিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিব লাগিব। যদি কোনোবা নৃত্যৰ প্ৰদৰ্শন কৰি ভাল পায় তেতিয়া আৰু ৰিহাৰ্চেল কৰি আৰু প্ৰেক্টিচ কৰি আমি নিজৰ নৃত্য বা নিজৰ কলা আৰু ভাল কৰিব লাগে। সেইটোৱে আমাৰ সকলৰ কৰ্তব্য যে আমি নিজৰ ব্যক্তিগত আমাৰ নিজৰ গুণ, নিজৰ সম্পদ চিনাক্ত কৰিব লাগিব আৰু একদম প্ৰেক্টিচ কৰি 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 সময় দি কেতিয়াবা তাৰ বাবে কিছু ত্যাগ কৰিব লাগিব, কিছু বলিদান কৰিব লাগিব, বা কিবা ভাল লগোৱা কাম এৰিব লাগিব। নিজৰ কলা, নিজৰ প্ৰতিভাৰ ওপৰত কাম কৰিলে আমি আৰু ভাল হ'ব পাৰিম। মই বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই। মোৰ ফালৰ পৰা সকলোকে মাত্ৰ শুভেচ্ছাহে দিবলৈ বিচাৰিছোঁ আৰু মোক ইয়াত নিমন্ত্ৰণ জনাই দুআষাৰ ক'বলৈ যে সুযোগ দিলে মই তাৰ বাবে আমাৰ শিক্ষক গুৰুসকল আৰু ইয়াত উপস্থিত থকা অভিভাৱকসকলৰ প্ৰতি নিজৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি মই নিজৰ চমু দুআষাৰ ইয়াতে সামৰিছোঁ। ধন্যবাদ। সন্মানীয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰা গৌৰৱ গগৈ ডাঙৰীয়াদেৱলৈ এই 80 বছৰৰ বাবে আমি তেখেতক বিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিম